বাৰু কচোন তহঁতি কোন ঠাইৰ তলাবোৰ বেছি জনপ্ৰিয়? গান্ধীনগৰ আকৌ ছাৰ। তই কেনেকৈ গম পালি? ছাৰ আমাৰ বিগুদাই কোৱা নাই জানো তলা মই গান্ধীনগৰৰ, সেইবাবে জানিলো আকৌ। হ'ব দে, বুজিলো কি কাৰণে গান্ধীনগৰৰ তলাবোৰ বেছি জনপ্ৰিয়। থেংক ইউ ছাৰ। যোনে বুজে সোনকালে বুজি উঠে, নুবুজাটোক বুজাই থাকিও লাভ নাই। ঘেৰুৱা ঠাৰি সিজোৱাৰ দৰে কথা। হ'ব দে, হ'ব। নাচপতিক ইংৰাজীত কি বুলি কয়? ৰমেন তই কচোন। ছাৰ ডান্স হাজবেণ্ড বুলি কয় আকৌ। কচোন বাৰু আমি কিয় গৰু মাংস নাখাওঁ? হিন্দু ধৰ্ম মতে আমি গৰু মাংস নাখাওঁ। ঠিকেই কৈছ তই, 100% ৰাইট। চকী কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল? যদু তই ক। চকী মানুহে আৱিষ্কাৰ কৰিছিল, আৰু মানুহ জন্ম হোৱাৰ পিছত চকী আৱিষ্কাৰ হৈছিল। ই গোটেই মাথা লগাই কেনেকে বস্তুটো সলনি কৰি পেলালে চা। মই এতিয়া নহয় বুলিও ক'ব নোৱাৰো। চকীবিলাকতো মানুহে আৱিষ্কাৰ কৰিছিল, সেইটোতো চবেই জানে। মইতো এতিয়া নহয় বুলি ক'লে ইহঁতে উল্টা পুল্টা কৰি পেলাই থাকিব। ছাৰ আপোনাৰ কিবা হ'ল নেকি? উত্তৰটো হৈছে বাৰু দে। সেইটোতো ছাৰ, আমি টেলেণ্ট থকা ল'ৰা হয়, প্ৰমাণটো এতিয়াই হৈ গ'ল ন। এতিয়াই তহঁতৰ টেলেণ্ট ওলাই পৰিব ৰ। কচোন বাৰু 100 গৰু মাৰিলে বাঘৰ কিয় মৰণ হয়? ছাৰ 100টা গৰু মাৰিলে বাঘটো মৰণ হ'বই ন। 100টা গৰু আত্মাই বাঘটোক জানো হাৰি যাব লাগিব?